खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव आसाम प्रदेश बीजेपीनि आफादगिरि दिलीप सैकिया बिथाङा बाथ्रा बुंनायनि सायाव गोख्रों फिनजाथाय एबा गोख्रों फिननाय होदों बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी बिथाङा जेराव दिलीप सैकिया बिथाङा थांनाय साननैसो सिगांनिफ्रायनो माखासे इनडाइरेक्टलि गोबां माने इउपिपिएल राजखान्थि दोलोनि सायाव बाथ्रा बुंदों आरो बेफोरबायदि दिलीप सैकियानि बाथ्रा बुंनायखौ जेबो खातिर खामा बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी बिथाङा आरो बे समाव नुना मोनदों दि बे समाव रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा फोरमायदों माखासे बियाबावल' बिजेपिनिफ्राय बिजाथि होगोन नाथाय बे समाव दिलीप सैकिया बिथाङा बुंदों जे गासै मोन 40 बियाबावबो बिजेपि राजखान्थि दोलोनिफ्राय बिजाथि होनाय जागोन होननानै बाथ्रा बुंदोंमोन लोगोसे बे समाव बुंदों बिजेपि आरो इउपिपिएलनि गेजेराव जुदि मायाबाफोर जायोब्ला बिनि दायनिगिरिया जागोन दिलीप सैकिया बिथाङा जेराव बिजेपि आरो इउपिपिएलनि गेजेराव आघात मोनहोदों दिलीप सैकिया बिथाङानो बेखायनो जाबायदि दायो बिजेपि आरो इउपिपिएलनि गेजेराव जथायै आरो गोरोबलायनायनि खामानि मावदों जुदि बिनि गेजेराव मायाबाफोर जुदि आघात जाफिनोब्ला बिनि गाहाय दायनिगिरियानो जागोन दिलीप सैकिया बिथाङा बेखौ लानानै रोखा फोरमायदों आरो फोरमायदों दि दिलीप सैकिया बायदिनि बुंनाय बाथ्राखौ जों जेबो गैया इउपिपिएल राजखान्थि हान्जाया गावनो गाव गसंनो हानाय मोनसे राजखान्थि जेराव 2020 मायथाइयाव गोबां दुरबलमोन नाथाय आथिखालाव इउपिपिएल राजखान्थि दोलोआ गोख्रों राजखान्थि जाबाय आरो दिलीप सैकिया बायदिनि बुंनाय बाथ्राखौ जों जेबो खातिर खालामा जेबो खेर खाराया होननानै गोख्रों फिनजाथाय एबा गोख्रों फिननाय होदों बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी बिथाङा राजनीति दल हिसाबै যিকোনো ৰাজনীতি দলে নিজৰ পছন্দ মতে নিৰ্বাচন খেলাৰ অধিকাৰ চবৰে আছে তাৰ আমাৰ ক'ব লগা একো নাই তেওঁলোকে যোৱাবাৰ যেহেতু প্ৰায়বিলাক সমষ্টিতে তেওঁলোকে কেণ্ডিডেট দিছিল আৰু এইবাৰ দিবলৈ সিদ্ধান্ত লৈছে আমাৰ তাত ক'ব লগা নাই আপত্তি কৰিব লগা একো নাই তেওঁলোকে দিয়ক আৰু আমি আমাৰ মতে কৰিম যেহেতু আমিও ৰাজনীতি দল তেওঁলোক নেশ্যনেল পাৰ্টি হয় আমি কিন্তু ৰিজনেল পাৰ্টি কিন্তু হ'লেও আমি নিজৰ এৰিয়াত আমি আমাৰ কাম কৰিম তেওঁলোকে তেওঁলোকৰ কামটো কৰক মাত্ৰ এই কথাখিনি আমাৰ বুজাত অলপ হাতৰ নিচিনা হৈ থাকিল যে এতিয়ালৈকে যিহেতু আমি একেলগে চৰকাৰ চলাইছোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমি এই কাউন্সিলৰ নিৰ্বাচনৰ পিছলৈকে আছোঁ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অন্ততঃ কিবা লাগে 2026লৈকে আছোঁ আৰু কাউন্সিলৰ আমি 2000 এছেম্বলিত আমি 26লৈকে আছোঁ আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমি প্ৰায় 28লৈকে আছোঁ এতিয়া তেনেকৈ একেলগে চৰকাৰ থকা অৱস্থাত কাউন্সিল নিৰ্বাচনত আমি দুয়োটা ৰাজনীতি দল একেলগে আলোচনা কৰিলে বুজাবুজিৰ মাজত এটা সিদ্ধান্ত নোলোৱাকৈ যে বিজেপিয়ে নিজস্ব অকলশৰীয়াকৈ তেওঁলোকে সিদ্ধান্ত লৈছে কথাখিনি কৈ আছে এইটো আচলতে কিমানখিনি একচেপ্টেবিলিটি আছে তো আমাৰ বুজাবুজি যৌথভাৱে চৰকাৰ চলোৱাৰ কিবা ইয়াৰ অৰ্থটো কি বুজায় আমি একেলগে চৰকাৰ চলাইছোঁ যৌথভাৱে কিন্তু নিজাববীয়াকৈ কাৰো লগত আলোচনা নকৰাকৈ বুজাবুজিৰ নাহাকৈ এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাজত নাৰাখাকৈ তেনেকৈ নিজস্বভাৱে সিদ্ধান্ত লৈ যে ঘোষণা কৰিছে এইটো আচলতে যৌথ চৰকাৰত কিবা ব্যাঘাত হ'ব নহ'ব এই কথাখিনি অলপ চিন্তা কৰাৰ প্ৰয়োজন আছে যিয়ে নহওক তেওঁলোকে সিদ্ধান্ত লৈছে লওক কিন্তু আমিও আমাৰ নিজৰ স্থিতিত আমি যাম আমি আমাৰ কাম কৰিম বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিম বিটিচি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কাৰণে কাম কৰিম বিটিচি অঞ্চলৰ শান্তিৰ কাৰণে আমি কাম কৰিম আৰু আমি কাৰো কাৰণে ৰৈ নাথাকোঁ কাৰোৰ কিবাটো আমি কিবা নকৰোঁ আমি আমাৰ কৰ্তব্য আমি ডিউটি আমাৰ লক্ষ্য নিজৰ আদৰ্শত ৰাখি আমি কাম কৰি যাম কোনো ৰাজনৈতিক দলৰ লগতে বিটিআৰ পৰিৱেশ নিৰ্বাচনত মিত্ৰতা কৰাৰ কোনো বৰ্তমানলৈকে পৰিৱেশো নাই বুলি উল্লেখ কৰিছে এইটো পৰিৱেশটো নিজে ভংগ কৰিছে ক'বলৈ গ'লে কাৰণ ঘোষণাটোৱে প্ৰথমে কৰিছে বেলেগেতো কৰা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৰা নাই বেলেগ ৰাজনৈতিক দলবিলাকো কৰা নাই ভংগ কৰিছে কাৰণ তেখেতে প্ৰথমে বক্তব্য দিছিল যে 40টা সমষ্টি 40টা প্ৰাৰ্থী 40জন প্ৰাৰ্থী দিব এই কথাখিনি তেখেতে প্ৰথমে কিবা কৰিছে সেইকাৰণে ভংগ তেখেতে কৰিছে বেলেগে কৰা নাই সেইকাৰণে ইয়াৰ যদি কিবা আমাৰ ৰাজ্য চৰকাৰ বা যদি কেন্দ্ৰ চৰকাৰৰ যদি কিবা
বিজুতি ঘটে আমাৰ বুজাবুজিৰ ক্ষেত্ৰত তেতিয়াহ'লে তাৰ দোষী দিলীপ শইকীয়া ডাঙৰীয়াই হ'ব। পৰিৱেশ ধ্বংস কৰিছে। তেখেতে ধ্বংস কৰিছে, তেখেতে ভংগ কৰিছে।